everyone, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল মৃদুস্মিতা এণ্ড মিষ্টাৰ ৰাজ অ' মাই গড মিষ্টাৰ ৰাজ কি হয় অসমৰ ক্ৰাছ য়েছ আৰু আজি আহিছোঁ মই বাৰ্থডে আৰু কাৰ বাৰ্থডে আপোনালোকে থাম্বনেইল চাই গম পাইছে আৰু যিখন বাৰ্থডে মই মানে মিছ নকৰোঁ আৰু এইবিলাক কিবা কিবি হৈ গৈছে বাৰু ল'ব চব নাজানো আৰু এইফালে মানুহ চানুহ বহি আছে আৰু এইফালে বহিছে আপোনালোকে দেখা পাইছে গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম আৰু মিষ্টাৰ ৰাজ আজি এতিয়া আহি পোৱা নাই আৰু মই পিন্ধিছোঁ এইযোৰ আৰু এনেকুৱা আৰু এটা ডাঙৰ গুড নিউজ আছে আপোনালোকৰ বাবে আৰু তোমাৰ বাৰ্থডে নেকি তোমাৰ বাৰ্থডে আৰু ফ্ৰেণ্ডছ আপোনালোকৰ বাবে এটা বহুত ডাঙৰ গুড নিউজ আছে মই আৰু মিষ্টাৰ ৰাজ ফুৰিবলৈ যাম আপোনালোকক পুৰা চিৰিজ টাইপত আহি যাব আপোনালোকক এতিয়াই নকওঁ ক'ত যাম কি কথা চ' চাই থাকিব য়েছ বাৰ্থডে বয় একদম মানে কি বুলি ক'ম আৰু মম এণ্ড বেবী ব্লগ আপোনালোকে জানে আৰু মই প্ৰতি বছৰে আহোঁ বাৰ্থডে এইবাৰো মিছ কৰা নাই নকৰে আৰু কৰিব নোৱাৰে মোৰ কাৰণে নহয় প্ৰিন্সৰ কাৰণে হয় হয় প্ৰিন্সেছ নেহা মামি আহা আৰু গিফ্টটো দেখুৱাম বাৰু ইয়াতে আছে প্ৰিন্সেছ যেনেকুৱা ভাল পায় সেনেকুৱাই লৈ আহিছোঁ আপোনালোকে ভাবিব পাৰে কোনোবাই কৈছে মই বোলে ফ্ৰীতে খোৱা ইউটিউবাৰ গতিকে আপোনালোকে ক'ব পাৰে ন গিফ্ট চিফ্ট নিদিয়াকৈ আহিছোঁ তাৰপিছত নহয় বাৰু এইটো ধুনীয়াকৈ মোৰ বাৰ্থডেত ময়ো পিন্ধিম এনেকৈ আৰু সেয়াই আৰু এইবিলাক দেখুৱাই থাকিম ৰাজ আহিয়ে পোৱা নাই ৰাজ আহি আছে বাৰু আৰু প্ৰিন্স ক'ত গ'ল অ' তোমাৰ গিফ্টটো দেখোন মই তোমাক দিয়াই নাই আহা লাগিব দিয়া এবাৰ কৈ দিয়া ভাল লাগিছিলে মই আহা তুমি অডিঅ' দিছিলা ন এইটো প্ৰিন্স ইয়াৰ বাৰ্থডে আৰু আপোনালোকে ঢেৰ প্ৰে কৰিব বহুত যাতে ভাল মানুহ হয় মানুহক মৰম কৰিব পৰা হয় ন ককা আইতাক মৰম কৰিবা এইটো গিফ্ট ওলাই আনা এইটো গিফ্ট কি হয় চাওঁ ওলাই দিয়া তোমাৰ প্ৰিয় বস্তু আনিছোঁ চাবা দেই চাবা এয়া 1 2 আনবক্সিং কৰিম এয়া কাচিটো তললৈ দিয়াচোন এইটো প্ৰিন্সে ভাল পোৱা বস্তু মোক ফোনত কৈছিলে সি গতিকে মই এইটো লৈ আহিছোঁ তাৰ বাবে খেলিবানে মই ভাবিছিলোঁ তোমাক টিচিঙৰ বস্তু দিম কিন্তু তুমি কৈছা গাড়ী ন ভাল লাগিছে এয়া প্ৰিন্সৰ বাৰ্থডে হেপী বাৰ্থডে প্ৰিন্স আৰু এয়া প্ৰিন্সৰ লাখটকীয়া কেক চাওক কি ধুনীয়া লাগিছে ন আৰু বাৰ্থডেৰ থিমটো আছিল ব্লু এণ্ড হোৱাইট আৰু ফ্ৰেণ্ডছ যদি বাৰ্থডেত আহিছোঁ চাহ নহয় আই এম চাহ লাভাৰ বাট এয়া লাখটকীয়া কি হয় য়েছ আৰু এয়া আৰু চকুটো ইগন'ৰ কৰিব আচলতে মোৰ এক্সিডেণ্ট এটা হৈ গ'ল একদম বেয়াকৈ মই বাচিব ৰখাই নাছিলে অসমৰ মানুহে চাগে মোক কিবা গালি চালি দি আছিল নেকি কোৱা আৰু ছোৱালী চাইছানে আৰু ইয়াৰ এইবাৰ নেক্সট মাহত বিয়াখন পাতি দিম ছোৱালী খালী আছে আৰু সেয়াই আৰু সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মই মাজতে আহি গ'লো দেই মৃদুস্মিতাৰ ভিডিঅ' চাওঁ বহুত বেছি ভাল লাগে মানে বহুত কথা ক'ব পাৰে আৰু এনেও বহুত ভাল হয় তাই ছোৱালীজনী মানে ফ্ৰীলি একদম পুৰা মানে আৰু কি ক'ম আৰু ফাৰ্ষ্ট টাইম লগ পাইছে ভিডিঅ' চাই থাকোঁ মানে বহুত বেছি ভাল লাগিছে আৰু কিন্তু অকণমান বেছি ক্ষীণ তাই মানে বহুতেই ক্ষীণ আৰু ক্ষীণাই গৈছোঁ আৰু এটা ডাঙৰ গুড নিউজ আছে আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' আহি থাকিব ক'ৰবাত যাম ফুৰিব তোমাক কোৱাই নাই কিন্তু এতিয়া নকওঁ একদম চিক্ৰেট আপুনিতো গমেই পালে গম পাইছোঁ বাৰু নকওঁ এতিয়া কিবা কিবি লৈ আহিম আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম পুৰা ধুনীয়াকৈ চব লৈ আহিম বাকী ইয়াৰ আৰু 12 চেনেল আছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কিড চেনেল ব্লগ হয় মানে আমাৰো ভিডিঅ'বিলাক চাব তাইৰ লগতে আমাৰবিলাকো চাব চবকে ছাপোৰ্ট কৰিব চবৰে ভাল লাগে ন আৰু ইউটিউবটো এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় আৰু এটা চেনেল কৰোঁতেও বহুত কষ্ট হয়নে আৰু তুমি নিজে জানা ভিডিঅ' এটা বহুত কষ্ট এডিটিঙত বহুত কষ্ট সেইটো কাৰণে আৰু আপোনালোকে চাব ভিডিঅ'বিলাক ভাল লাগিব তেতিয়া এয়া প্ৰিন্সৰ মা মম এণ্ড বেবী আৰু এয়া প্ৰিন্সৰ পাপা আৰু এয়া প্ৰিন্সৰ কাষত আইতা আৰু সুখী পৰিয়াল দেই সৰু পৰিয়াল সুখী পৰিয়াল নে কি কয় আৰু প্ৰিন্সৰ 6 বছৰীয়া বাৰ্থডে পালন কৰি আছে মম এণ্ড বেবী ব্লগছ আৰু আপোনালোকে মম এণ্ড বেবী ব্লগছ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব হেই গাইজ এয়া সাগৰিকা গোস্বামী আৰু এই কাৰণে স্পেচিয়েলি কাকলি বাহঁতৰ ঘৰত আহিছোঁ আৰু ইমান ভাল লাগিছে বহুত মৰমীয়া লগা নাই যে ফাৰ্ষ্ট টাইম আহিছোঁ ইমান মৰম দিছে বহুত ভাল লাগিছে আৰু কাকলি আৰু গাখীৰ দিয়া চাহ খাওঁ অহংকাৰ নাই এনেকুৱাই ঘটনা এই চাওঁ ঘৰ চাওঁ এনেকুৱা ঘৰ দেখিছে ক'ৰবাত নাই থকা নে কি কোৱা আৰু এইও কিন্তু দেই একদম
আজি অলপ বেয়া লাগি আছে মই তলত যাব লগা হ'ল ন অলপমান মোৰ এতিয়া মই আৰু এটা ডাঙৰ গুড নিউজ এতিয়া নকওঁ কিন্তু পিছত শ্বেয়াৰ কৰি আছে আশীৰ্বাদ কৰিব যাতে তাই যিটো ভাবিছে আৰু সেইটো হয় আৰু হয় সেয়াই আৰু তাইৰো চেনেল আছে তাইও ধুনীয়াকৈ ভিডিঅ' বনাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মা একদম মা ময়ে ব্লু পিন্ধি অহা নাই ন এতিয়া পাম নেকি নে ৰাতি ব্লু কাপোৰ একযোৰ অনলাইনত যিয়ে নহওক মই বেলেগতকৈ বেলেগ এয়াকে কয় আৰু ছোৱালী তোৱালী ডিছকাছ কৰি আছা নেকি মই সেইটো বুলি ভাবিছিলোঁ ছোৱালী চালা মন্দিৰত বিয়াখন সেইবিলাক চিলেক্ট নকৰিবা সেইবিলাকৰ বিয়া সেইটোক চিলেক্ট নকৰিবা সেইটো অহা বছৰ বিয়া আৰু ছোৱালী আহিব টেনশ্যন নল'বা আহি আছে পুৰা লাইন লাগি যাব ধুনীয়া ধুনীয়া ছোৱালী লাখ টকাৰ ছোৱালী আহি আছে অ' মাই গড এইবিলাক কি কেক ভয় খাই গৈছে দাদাজনে এয়া কেক বিচ্ছিন্ন হৈ গৈছে এতিয়া আমি কেক খাম কেক মেন হয়নে খুৰী ৰাম কিবা কিবি হৈ গৈছে বাৰু এই হাতেতে খাব লাগিব এয়া প্ৰিন্স কা বাৰ্থডে কেক নিজে খাইছোঁ প্ৰিন্সেতো খুৱাই নিদিলে কিবা এটা কৰি দিয়ক নালাগে আপুনি মেইন আছে কৈ দিয়ক কিবা এটা হেপী বাৰ্থডে প্ৰিন্স বুলি কৈ দিয়ক হেপী বাৰ্থডে আৰু বহুত ভাল দে আপুনি আপোনাৰ কথা শুনি থাকোঁ মই বহুত ভাল অ' মাই গড এয়া মিষ্টাৰ ৰাজ বাৰ্থডেত আহি পালে আৰু মোৰ এয়া মৰমৰ অসমৰ ক্ৰাছ মিষ্টাৰ ৰাজ আপোনালোকে চিনি পাইছেনে একদম মিষ্টাৰ ৰাজে একদম ব্লু কালাৰ পিন্ধি আহিছে ক'বই পৰা নাই চকু চাট মাৰি ধৰিব আৰু মিষ্টাৰ ৰাজে জানেনে একদম ধুনীয়া ধুনীয়া ছোৱালী চাই আছে এইবিলাক নাই এয়া মোৰ মৰমৰ বান্ধৱী দেই আৰু এয়া বাৰ্থডেৰ একদম ডেক'ৰেশ্যন খুব ধুনীয়া হৈছে ফ্ৰেণ্ডছ মিষ্টাৰ ৰাজ ইজ হিয়াৰ আৰু মিষ্টাৰ ৰাজ একদম প্ৰিন্সৰ বাৰ্থডে খাব আহিছে আজি প্ৰিন্সৰ বাৰ্থডে হয় কি ভাবিছে একদম ন মিষ্টাৰ ৰাজ লাখটকীয়া বাৰ্থডে পাৰ্টি আৰু খুৱামি এইফালে আৰু বাৰ্থডেত কি আছে জানেনে এয়া লাখটকীয়া ছাগলী মাংস এয়া লাখটকীয়া চিকেন এয়া লাখটকীয়া পনীৰ তথাপি মৃদুস্মিতাৰ মনত অলপো অহংকাৰ নাই এয়া বাদাম ভাজা নে কি কয় আৰু এয়া চাওমিন এয়া ভাত এয়া পোলাও আৰু এয়া দালি অসমীয়াৰ প্ৰধান খাদ্য আৰু ফ্ৰেণ্ডছ আপোনালোকে গম পায় মম এণ্ড বেবী ব্লগছত এটা ঘটনা হৈ থাকে প্ৰতি বছৰে প্ৰিন্সৰ বাৰ্থডে 7 আগষ্ট আৰু তেওঁ মানে একদম আনকমন বাৰ্থডে আৰু লাখটকীয়া বাৰ্থডে এইকাৰণে কৈছোঁ মোৰ কথাত যুক্তি থাকে ৰিটাৰ্ণ গিফ্ট আছে এইবিলাক ৰিটাৰ্ণ গিফ্ট দেখিছেনে এইবিলাক গোটেইবিলাক লৈয়ে যাওঁ নেকি নে কি কয় অ' মাই গড এইবিলাক কি থেংকছ ফৰ কামিং এইটো লাখটকীয়া পাই গ'লোঁ এতিয়া নুখোলোঁ একদম আনবক্সিং লাখটকীয়া অঁ গিফ্টৰ কথা নকওঁ ভাল লাগিছে সঁচাই এতিয়া গিফ্ট পাম বুলি কেতিয়াও অহা নাই আচলতে এয়া খুব ভাল লগা এটা মুহূৰ্ত স্মৃতি হিচাপে ৰাখি থ'লোঁ আৰু এইবিলাক কুলুম পালাংকে কাক দিবা দুনিয়াত আছে মই আধা মানুহ মানে পাহৰি গৈছোঁ দিব গুচিয়ে গ'লিকেহে দিম থেংক ইউ অ' মাই গড ফাইনেলি লাখটকীয়া ৰিটাৰ্ণ গিফ্টটো পাই গ'লোঁ দেই থেংক ইউ কিবা আছে ভিতৰত ঘৰত খুলি চাম মম এণ্ড বেবী এইবিলাক কি দেখিছোঁ থেংক ইউ দে অ' জান ছোৱালী হ'লে মোক দিবা হা কেনে লোৱা ল'ৰাৰে হয় আৰু নাজানো আৰু কিবা দিছে ফাইনেলি ৰিটাৰ্ণ গিফ্ট পাই গ'লো ৰিটাৰ্ণ গিফ্টৰ কাৰণে আহিছা নীল ডিউটিৰ পৰা गजब बेइज्जती है ইমান ফুলুম পালাং এইবিলাক তুমি সঁচা গিফ্টৰ কাৰণে আহিছা নেকি নাই চোৱাৰ না হলাই তুমি নুখুলিবা দে মই পেকিং খুলি ইমান ভাল পাওঁ হে গাইজ কি খবৰ আৰু একদম স্পেচিয়েল গেষ্টছ আহি বহি আছে বহুত দূৰৰ পৰা আহিছে আচলতে কোন হ'ব পাৰে য়েছ গীতুছ ব্লগ এইফালে একদম মানে ধুনীয়া হৈ গৈ আছে ৰিং চেৰিমনি পতাৰ পিছত अरे कहना क्या चाहते हो বাকী তুমিতো এভাৰ ভাইটি হিচাপে কৈছোঁ দে তোমাক বম কিউট লাগে মানে 10টাকে বম কিউট লাগে এটাক নকওঁ পিছত আৰু হাকাৰ হৈ যাব নাই আজিকালি এইটো কমেন্ট পাই থাকা হৈছে কিয় ইমান মানে কি হয় কিবা খোৱা নেকি না এইবিলাক ভাত খাওঁ গীতুৰ ৰিং চেৰিমনি হৈ গ'ল মোৰ মৰম আচলতে এয়া বহুত পুৰণি ইউটিউবাৰ হয় আৰু বহুতখিনি মানুহে মৰম দিছে এতিয়াও দি থাকিব পুলুং পালাং মন্তব্য নিদিব ভাল হয় উল্টা পাল্টা থামলেন কেতিয়াও নলগায় শিকিব লগা বহুত আছে আৰু আমাৰ মৃদুস্মিতা যি কয় একদম মানে এটা কথাত কয় হয়নে নহয় সঁচা কৈছোঁ তাই উল্টা পাল্টা থামলেন লগালে তাই তাই ভাষাতে কয় তাই একো পুলুং পালাং নহয় যি কয় মানে চিধা চিধি কয় আৰু উল্টা পাল্টা থামলেন লগালে তাইৰ
চাগে এতিয়া 2 লাখ গ'লে তাই নলগায় আৰু সঁচাই মই কৈছোঁ ভাল লাগে তোমাৰ থাম্বনেইলবিলাক বহুত ষ্টেণ্ডাৰ্ড হয় সৰু ল'ৰা ছোৱালীও আজিকালি মানে উল্টা পাল্টা মানে একদম ভিউজৰ কাৰণে ন এইটো বাৰু ক'ব নাপায় এইটো চবৰে ব্যক্তিগত কথা বাকী যিয়ে ন কেনেকুৱা লাগিলে কি একদম অ' মজা মা এইবিলাক কি লাখটকীয়া কি পালা ৰিটাৰ্ণ গিফ্ট মই যাওঁ নেকি ঘৰত তোমাৰটো মই লৈ লওঁ নালাগে দিয়া এবাৰে বেছি ইমান মৰম লাগিছে এইটো হেৰি তোমাৰটো তেন্তে মই লৈ লওঁ আমি গিফ্ট দিব লাগে উল্টাই আমি গিফ্ট পাই আছোঁ আমি গিফ্ট পাই আছোঁ তাকে চবদিও মিলাব লাগিব হাহাকাৰ পৰিস্থিতি এয়া গীতটো গীতটো আৰু আমাৰ তাত আহিব তাই মাতি আছোঁ মই এইটো কিবা কৈ দিয়া চেনেলৰ কথা কিবা চেনেলৰ কথা মিনিস্মিতা ৰাজৰ বিষয়ে কৈ দিয়া কোন ভাল দুইটাই ভাল দুয়োটাই। এটা এটা বনাম কিয় বনাম নাই দুইটাই ভাল দুইটাই সমানে এনেকে মিলি জুলি থাকিলে ভয় কৰিছে হাইকোৰ্টত দৌৰি থাকিব লাগিব বুলি ইয়াক চাৰিব আৰু কিবা ক'বা কোনোবা এবাৰ দেখাই দিওঁ এয়া মৰিগাঁও ইটো খুলিছা নাই খুলি দিম লাইন লাগি যাব ছোৱালী ছোৱালী আছে গাৰ্লফ্ৰেণ্ড নাই অঁ নাই খালী আছে যদি অসমবাসী কোনোবা খালী ছোৱালী আছে ল'ব পাৰা ধুনীয়া আছে হেণ্ডচাম আছে আৰু কি দেখুৱাম এইবিলাক খাওঁ পোলাও ইয়াৰ ৰাতিৰ দৃশ্য আৰু এতিয়া প্ৰায় 10টা বাজিছে আৰু খোৱা মেইন ছাগলী মাংস লাখটকীয়া চিকেন এইবিলাক খাব আহিছোঁ এয়া লাখটকীয়া পিঁয়াজ লৈ ল'লোঁ আৰু মিষ্টাৰ ৰাজে কেমেৰা কৰি আছে দেই মোৰ মানুহজন মানে অসমৰ ক্ৰাছ এয়া বাদাম ভজা লৈ ল'লোঁ আৰু এয়া চাওমিন নলওঁ মই খাইছিলোঁ অকণমান পোলাও লৈছোঁ পোলাও খাই কোনে কোনে ভাল পায় আৰু প্ৰিন্সৰ বাৰ্থডে মই একো নাখাম এইটো হ'বই নোৱাৰে আৰু দাদাকেইজন দেখিছেনে ইমান ভাগৰি পৰিছে কাৰণ কষ্টও হয় দিয়কচোন আৰু এয়া পোলাও লৈ লৈছোঁ আৰু মই দালি নাখাওঁ আই এম ডোণ্ট লাভাৰ দালি আৰু এয়া লৈছোঁ পনীৰ নিজে লৈছোঁ নহ'লে আকৌ অকণমান কমকৈ দিব পাৰেতো চ' নিজে লৈ লৈছোঁ দেই আৰু এয়া মোৰ ওচৰত একদম মোৰ বান্ধৱী আৰু এইয়া ফাইনেলি মোৰ মৰমৰ মাংস দাদাজনক কৈছোঁ মাংস বেছিকৈ দিব দেই মই যি খাই ভাল পাওঁ তাকেই দিব কাৰণ মই ছাগলী লাভাৰ আপোনালোকক আগতেও কৈছিলোঁ আই এম ছাগলী লাভাৰ বাকী এয়া ৰেডি এতিয়া খোৱাহে কথা আৰু অকণমান খাই মেলি আপোনালোকক দেখুৱাওঁ অ' মাই গড বেলেগ টেষ্টি বনাই হেই গাইজ আমি খানা খাই আছোঁ লাখটকীয়া ছাগলী মাংসৰ সৈতে তথাপি মিনুস্মিতাৰ মনত কি নাই অঁ ডাইলগ ইজ মানে বৰ ফেমাছ ডাইলগ পিঁয়াজ খাই আছোঁ পিঁয়াজৰ কিলো জানে নে নাই কিমান পিঁয়াজৰ কিলো 35 টকা লাগে তথাপিও অহংকাৰ নাই জীৱন জুতি নিয়া অহংকাৰ কৰি লাভ নাই ভালকৈ থাকক খাই লৈ থাকক আৰু ৰ'ব ছাগলী মাংস ইমান লৈছোঁ লেবেল আছে চিকেন নাখাওঁ ছাগলীয়ে খাওঁ মিষ্টাৰ ৰাজ খাই আছে নে নাই মই পুৰা লৈছোঁ এক ভৰ্তি কৰি লৈছোঁ আৰু এয়া একদম তাইৰ ইনষ্টাগ্ৰাম আছে দেই আপোনালোকে প্লিজ সকলোৱে ফ'ল' কৰিব আৰু ৰিল বনাব আমাৰ আমবাৰী অঞ্চলৰ একদম মষ্ট বিউটিফুল একদম ধুনীয়া সঁচাই কৈছোঁ বহুত ধুনীয়া তাই এই ধুনীয়াটো অব্যাহত থাকক ভালকৈ পঢ়া তাৰপিছত ভাল দৰা এটা চাই বিয়া চিয়া পাতিম ইউটিউবত ভিডিঅ' বনাব পাৰিম আৰু সেইফালে কি ধুনীয়া ড্ৰেছ অ' মাই গড কোনে দিছে গম পায়নে তাই হ'বলগীয়াজনে দিছে আপোনালোকক এনেকৈ উপহাৰ দি পাইছে পোৱা নাই গতিকে সেয়াই আৰু আজি ৰ'বা তুমি সাগৰিকাৰ লগত যে পুৰা মিলাই পিন্ধি আহিছা মই কি জানো তাই এইটো পিন্ধি আহিছে ৰ'বা কোনোক কোনোক হৈ আছে নেকি আজিকালি ল'ৰাবিলাকৰ একো বিশ্বাস নাই আৰু পুৰা এটা পেট ভৰা চাওঁ মই তাৰ ৱাইফ হয় মই ৰঙা নে পিংক পিন্ধি আহিছোঁ আৰু সি এইফালে দেখুওৱা সাগৰিকাৰ দৰে একে কালাৰ পিন্ধি আহিছে চাওঁ নাজানো দে আৰু কি হৈ আছে বাকী যিয়ে নহওক খাই লওঁ এইয়া প্ৰিন্সৰ বাৰ্থডেত লাখটকীয়া মৃদুস্মিতা বা অ' মাই গড মৃদুস্মিতা বাই প্ৰিন্সৰ বাৰ্থডেত নাচিবই আৰু আমি নাচি আছোঁ এনেকৈ আৰু প্ৰিন্সৰ এইবিলাক হৈছে পেহী মাহী মা আছে আৰু গোটেইবিলাকে এনেকৈ নাচি আছোঁ আপোনালোকক মই আগতে কৈছিলোঁৱে জীৱন দুদিনীয়া আজি আছোঁ কালি নাই গতিকে আমি জীৱনটো যিমানখিনি সময় পাওঁ সিমানখিনি সময় আমি ভালকৈ উপভোগ কৰিব লাগে নে কি কয় লাইফ ইজ ভেৰি শ্বৰ্ট এয়া মৃদুস্মিতাৰ লাখটকীয়া বাক্য আৰু লাখটকীয়া এডভাইচ আপোনালোকক বাই বাই